নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই মুখখন ফুলাই আছোঁ কিয় জানেনে? ঘৰত মানুহজনৰ লগত কাজিয়া লাগিলোঁ দেই আজি। আৰু কাজিয়া ঘৰতহে লাগিলোঁ, প্ৰচাৰ হ'ল গাঁৱত। এনেকুৱা কিছুমান মানুহৰ মানসিকতা আছে, কাজিয়ানো কাৰ নহয়, হয়নে নহয় বাৰু? কিন্তু সেই পাতি থকা, কোনে ক'ত কাজিয়া লাগিছে, কোনে ক'ত কি কৰিছে, সেই বিষয়ে পাতি থকা মানুহৰ কিন্তু মানসিকতা মানিব লাগিব। খাইছোঁ নিজৰ, পিন্ধিছোঁ নিজৰ, কিন্তু কথা শুনিছোঁ লোকৰ। কি যে হ'ব নহয় মোৰ জীৱনত। নিজৰ কষ্ট কৰিছোঁ, নিজে খাইছোঁ, কিন্তু কথাবোৰ বেলেগে বাহিৰে বাহিৰে পাতি থাকে, গমেই নাপাওঁ কেতিয়াবা। এই যে ভিডিঅ'টোত আপোনালোকে এৰী পলু দেখি আছে, এয়া মই এবাৰ এৰী পলু পুহিছিলোঁ। কমেও সূতা 1.5 কেজিমান সূতা ওলাব, ইমানখিনি সূতা মানে মুগা পুহিছিলোঁ। আৰু আনফালে মোক তেল জুখি থকা দেখিছে। হয়, সকলোৱে জানে যে মই মিঠাতেল ঘৰতে পেৰি, নিজে সৰিয়হ ষ্টক কৰি ঘৰতে তেল পেৰি বিক্ৰী কৰোঁ। নিজেই নিজৰ ওপৰত স্বাৱলম্বী হ'ম বুলি কিমান যে কষ্ট কৰিছোঁ, কি যে কৰা নাই জীৱনটোত, তথাপিও মানে বেলেগৰ কথা এষাৰ শুনিবলগীয়া হয়। বাৰে বাৰে নুশুনো, নকৰোঁ বুলি ভাবি থাকোঁ, তথাপিও এষাৰ কথা শুনিবলেই হয়। যি কি নহওক, বাহিৰৰ মানুহে কি কয় মই তাক বেছি গুৰুত্ব নিদিওঁ। সেই চাগে মই বহুতখিনি বেলেগতকৈ আগুৱাই গৈছোঁ, সেইটো নাজানো কিমান কি আগুৱাই গৈছোঁ। আনফালে তেল দিলোঁ, তেল দি আকৌ অফিচলৈ গ'লোঁ। অফিচৰ পৰা আহি এয়া লগালগ কাপোৰ খোলাই নাই, এৰী মুগা ভঙাত লাগি গ'লোঁ। আৰু এৰী মুগা ভাঙি লগালগ মই এইখিনি আজি সিজাম। আৰু ওচৰৰে দাদা কেইজনমান আহিব, বৌহেঁত আহিব, সকলোকে বিলাই দিম। অনুগ্ৰহ কৰি কৈছোঁ, যিসকলে লেটা গুটি খাব নাপালে তেওঁলোকক মই আকৌ মুগা পুহিছোঁ, তেওঁলোকক মই এবাৰ খুৱাম দিয়ক। যিসকলে সময়ত মানে লেটা গুটি সিজাবৰখিনি সময়ত পায়হি বা ফোনতে সোধে, বহুত বেছি ব্যস্ত, সেয়েহে মোক কোনোবাই যদি ফোন কৰি সোধে, আহিলে মই লগালগ সিজাই দিওঁ। ঘৰলৈ টোপোলা দিবলৈ মোৰ সময় নাই, বেয়া নাপাব দেই আপোনালোকে।